আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেকৈ লিংক কৰাব পাৰি তাৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত জনাম। বৰ্তমান আধাৰ কাৰ্ড আৰু পান কাৰ্ড যে লিংক কৰোৱা নাই তাত পেনাল্টি লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে। তো তাৰ কাৰণে আপুনি চিন্তা কৰিবলগীয়া একো নাই। আপুনি ঘৰতে বহি আপোনাৰ নিজৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাব পাৰিব। তো তাৰ বিষয়ে মই জনাৰ আগত আপোনাক জনাওঁ যে যদি আপুনি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টি বটনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে আপোনাৰ তাতে যায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। তাৰ কাৰণে কি কৰিব লাগিব, আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। যাই মই ক্ৰম ব্ৰাউজাৰটো লৈছোঁ। যাই চাৰ্চ বাৰত আপুনি টাইপ কৰিব লাগিব আধাৰ লিংক ইনকাম টেক্স লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনাৰ এনেকুৱা এটা লিংক আহিব। এই লিংকটোত আপুনি ক্লিক কৰিব লাগিব আৰু এই লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। ক্লিক কৰি এনেকৈ ইণ্টাৰফেচ অহাৰ পিছত আপুনি কি কৰিব লাগিব, আপোনাৰ নিজৰ পান কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো এইটো ঘৰত ভৰাব লাগিব। আধাৰ নাম্বাৰটো ভৰাব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত কি নাম আছে সেইটো ভৰাব লাগিব। ভৰাই আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক টিক মাৰি লিংক আধাৰ বুলি মাৰি দিলেই হৈ যাব। তো বলক মই ফিল আপ কৰি দিছোঁ এটা। পেন কাৰ্ড নাম্বাৰটো ভৰাইছোঁ। পেন কাৰ্ড নাম্বাৰ, আধাৰ নাম্বাৰ, দ্বিতীয় ঘৰটোত আধাৰ নাম্বাৰ, আৰু তৃতীয়টোত নেম এজ পাৰ আধাৰ কাৰ্ডত আপোনাৰ কি নাম আছে সেই নামটো ঘৰত ভৰাওক। ভৰাই আপুনি এই বক্সটোত টিক মাৰি ল'ব। লৈ কেপচা ভৰাব লাগিব এইটো ঘৰত ওপৰত যেনেকৈ আছে তেনেকৈ। আৰু যদি তেনেকৈ নভৰাই তেতিয়াহ'লে OTP ৰিকুৱেষ্ট কৰি আপুনি কৰিব পাৰে। যিটো নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই নাম্বাৰটোত এটা OTP যাব। সেই OTPটো মোবাইল নাম্বাৰ এটা দিব পাৰে। লিংক আধাৰ বুলি মাৰিব। মাৰাৰ পিছত মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব দিব, কনফাৰ্ম কৰিব দিব। OTP will be sent this mobile number continue। তাৰপিছত যি মোবাইল নাম্বাৰটো দিব সেই মোবাইলটো এটা OTP আহিব। OTPটো আহিব।
চাওক এতিয়া আহিছে your request has been sent to UIDAI for validation of Aadhaar. Please check the status later by clicking on link Aadhaar hyperlink in the home page. ইতিমধ্যে হৈ গ'ল আপুনি এনেকৈ আপোনাৰ নিজৰটো চাব পাৰিব আৰু অৱশেষত জনাওঁ ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্টত জনাব ধন্যবাদ।